নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেল স্মাৰ্ট প্ৰিপ আসামলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই দেখুৱাবলৈ গৈ আছো কেনেকৈ আমি যিকোনো ইভেন নম্বৰৰ সৈতে 25 মাল্টিপ্লাই কৰিবলগীয়া হলে খুব কম সময়তে আনসাৰ কেনেকৈ উলিয়াব পাৰো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট স্টেপত আমি কি কৰিব লাগিব আমি সাপোজ আমাৰ এটা নম্বৰ আছে সাপোজ x নম্বৰটো আমি কি কৰিব লাগিব 4 এৰে ডিভাইড কৰিব লাগিব 4 এৰে ডিভাইড কৰি সাপোজ আমি y এটা আনসাৰ পালো Suppose x of এই সংখ্যাটোক আমি 25 এদি মাল্টিপ্লাই কৰি আনসাৰ উলিয়াব লাগে গতিকে কি কৰিম ফাৰ্স্ট স্টেপত আমি 4 এৰে ডিভাইড কৰিলে আমি কি পাম y নম্বৰ এটা পাম যদি y পাও তেনেহলে ইয়াৰ পিছত আমি কি কৰিম ডাবল 0 লগাই দিম এটো হৈ যাব তেতিয়া আমাৰ আনসাৰ আৰু সাপোজ এইটো নম্বৰক যদি আমি 4 এৰে ডিভাইড কৰোতে সাপোজ পইণ্টত আনসাৰ আহিলে সাপোজ সামথিং এনেকুৱা পইণ্টত নম্বৰ আহিলে আমি কি কৰিম ইয়াৰ পিছত point to উঠাই দিম দি পেলাই এটা 0 লগাম এতিয়া এক্সাম্পলৰ সৈতে আমি চাম সাপোজ এক্সাম্পল আমাৰ কি আছে 16 আছে 16 আমি কি কৰিম 16 into 25 কৰিব লাগে ইয়াক কি কৰিম ফাৰ্স্ট 16 আমি 4 এ ডিভাইড কৰিম আমি জানো 4 এ ডিভাইড কৰিলে কিমান হ'ব 4 এ হ'ব आंसर 4 4 16 4 গতিকে আমি কি কৰিম आंसरটো জাস্ট ডাবল 0 লগাই দিম আপুনি ক্যালকুলেট কৰি চাব হয় না নহয় এটো নেক্সট সাপোজ 18 আমি যদি 4 এ ডিভাইড কৰো ইয়াৰ আমাৰ কিমান পাও 4 4 16 2 থাকে 0.5 4.5 গতিকে এটো পইণ্টৰ নম্বৰ হৈ গলে এটো নিচিনা সেম গতিকে আমি কি কৰিম পইণ্ট উঠাই দিম পইণ্ট উঠাই 450 মানে এইটো आंसर হৈ যাব যেতিয়া আমি 18 into 25 কৰো 450 তো হল আমাৰ आंसर গতিকে আমি আৰু কেটামান एग्जांपल কৰি পেলাই চাও সাপোজ এতিয়া আমি ইয়াতে দুটা টাইপ পালো মানে এটা পারফেক্টলি 4 এ কি হল পারফেক্টলি এটা ডিভিজিবল হয় যেনে 16 টো হল 4 4 16 কিন্তু আমি 18 টো পারফেক্টলি মানে কি ইয়াত পইণ্টত ওলাইছে आंसर গতিকে তেনেকুৱা দুটা টাইপৰ আমি एग्जांपलৰে চাও কৰি পেলাই এটা গমে পালো 16 into 25 আমাৰ কিমান হ'ব 400 এটা 32 কৰিছো 32 into 25 এটা কি হ'ব 32 কেইবাৰ যে 8 বাৰ মানে 4 8s are 32 আমি কি কৰিম ডাবল 0 লগাই দেন কি কৰিম 64 সব 64 আমি কিমান জানো 64 16 into 4 equal to 64 মানে কি 16 এ ডিভিজিবল হয় গতিকে আমি কি হ'ব आंसर ইয়াৰ 1600 নেক্সট আমি যদি এটা বেলেগ নম্বৰ চাকি 108 চাও সাপোজ 108 into 25 108 কে 4 এ ডিভাইড কৰিব লাগিব কিমান হ'ব 2 then 7 4 2s are 8 2 4 7s are 28 গতিকে কি কৰিম आंसर টো জাস্ট 2700 মানে এইটো হৈ গল আমাৰ आंसर নেক্সট আৰু যদি সাপোজ এটা বেলেগ নম্বৰ চাও 43225 এনেকৈ যদি কৰিব লাগে প্ৰথমতে আমি পারফেক্ট নম্বৰ কেটা চাইছো মানে পারফেক্টলি ডিভিজিবল হোৱা কেটা 432 ইয়াক আমি 4 এ ডিভাইড কৰিলে কিমান পাম 414048 মানে কি হ'ব आंसर 10800 এটো হৈ যাব আমাৰ आंसर নেক্সট যিকোনো ডাঙৰ সংখ্যাৰ আপুনি एग्जांपल চাব পাৰে যেনেকুৱা সাপোজ এটা ডাঙৰ সংখ্যা লৈ ললো 94256 into 25 সাপোজ এটো এতিয়া আমি মাল্টিপ্লাই কৰি থাকিলে 25 এ টাইম লাগিব গতিকে আমি যদি এনেকে চাও 256 ইয়াক 4 এ আমি ডিভাইড কৰিলে কিমান হ'ব 4 2s are 8 14 3 5 then 6 then 4 आरामसे उलाई गल एतो ওয়াল লগে লগে কি হবে আমার आंसर 2356400 তো এটা আপনি চাও পারে প্রমাণ করে হয় না নহয় নেক্সট আমি সাম एग्जांपल কেটামান আমি পয়েন্টৰ কেটামান एग्जांपल চাম আমি পয়েন্টৰ কেনেকে কৰিব পাৰো 18 টো গমে পালে 18 into 25 যদি আমি লিখো কি হয় आंसर 4500 এটো 450 আমি কেনেকে পালো এটো 18/4 মানে কি হয় 4.5 আমি পয়েন্টটো উঠাই দিলু দি পেলে এটা 0 লগাই দিলু হৈ গল আমাৰ आंसर নেক্সট আমি কি করি 26 সাপোজ 26 টো চাও 26 into 25 কি হবে ইয়াৰ आंसर 26 টোক যদি আমি 4 এ ডিভাইড কৰো কিমান থাকে 4 6 are 24 2 থাকে না 0.5 4 5 are 20.20
গতিকে কি হ'ব এনসাৰ 650 মানে এটা 0 লগালো লগাই পেলাই পইণ্টটো উঠাই দিলো 6 দেন আমি যদি চাও 1826 into 25 যেনে এটো কি হ'ব 1826 by 4 4 লাগিয়ান 4 4 jar 16 4 5 jar 20 26 হলে 4 6 jar 24 then 0.5 কি হ'ব 456.5 answer to হ'ব আমাৰ 456.50 পইণ্ট উঠাই দিলো এটা 0 লগাই দিলো গতিকে এইটোৱে হৈছে আমাৰ answer গতিকে আশা কৰো ভিডিওটো চাই ভাল পালে যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব যদি কিবা বুজি পোৱা নাই গতিকে ধন্যবাদ